ঠিক আছে বাৰু তই কৈছ মই কওঁ আৰু বুজিছ এবাৰ মানে এজনী খ্ৰীষ্টান ছোৱালী আছিল বুজিছনে ছোৱালীজনী মানে ঠিক ভাল মানে তমাম ভাল ছোৱালী তাই মানে বিয়া চিয়া নহ'ল আচ্ছা বিয়া চিয়া নহ'ল মানে তাই অকণমান স্বাধীন চিতীয়ামান আছিলে মানে ইগ'ৰ প্ৰব্লেম এটা আছিলে তাই মানে নহওঁ বুলি নহ'ল আৰু বিয়াটো তাৰ পিছত লাষ্টত হ'ল কি কথাটো তাইতো সেইভাৱেই থাকিলে ডাঙৰ হ'ল বয়স হৈ বিয়া হৈ তো নগ'লেই লাষ্টত বুঢ়ী হৈ মৰিয়ে থাকিলে আৰু মৰি থাকিলে বিয়া চিয়া নহ'ল তাই মানে সেই সেনেকৈ থাকি মৰিলে মৰাৰ পিছত মানে তাই এটা শেষ ইচ্ছা এটা আছিলে শেষ ইচ্ছাটো মানে এনেকুৱা হ'ল তাই মানে মানে মৰা আগে যেনেকৈ উইল কৰি দিয়ে তেনেকৈ ইচ্ছা পত্ৰত লিখি থৈ গৈছে আৰু যে মই যেতিয়া মৰিম তেতিয়া মানে মোৰ যেতিয়া মোক মানে কবৰস্থানত থ'ব বা এয়া কৰিব তেতিয়া মানে তাই কবৰস্থানত এখন বৰ্ডত লিখিব লাগিব মানে এনেকুৱা সাধাৰণ কথা নহয় আৰু এইটো সাংঘাতিক লিখিছে আৰু তাই মানে লিখি থৈ গৈছে যে বৰ্ণ ভাৰ্জিন লিভ ভাৰ্জিন এণ্ড ডাইড ভাৰ্জিন আকৌ মাজতে কিতাপত লিখি থৈ গৈছে কি মই জন্ম ল'লোঁ কুমাৰী জীয়াই থাকিলোঁ কুমাৰী আৰু মৃত্যু হ'লোঁ কুমাৰীৰ বাবে তেনেকৈ লিখি কিনে তাই ইচ্ছাপত্ৰখনত লিখি থৈ গ'ল আৰু তাৰপিছত যেতিয়া তাই মৰিলে তাই ঘৰৰ মানুহখিনিয়ে গোটেইখিনি একদম তাইক আৰু নিয়ম কানুন কৰি কিনে খবৰতে দিলে আৰু সেয়া কৰিলে আৰু তাৰপিছত যেতিয়া তাই কবৰস্থানৰ গোটেই এইখিনি বস্তুখিনি বনাই মেলি এখন বৰ্ডত বনাই কিনে এখন লিখিব লাগিব নহয় তাতে মানে এজন আমাৰ আৰ্টিষ্ট এজনক লোকেল আৰ্টিষ্ট এজনক মাতি আনিলে তে সি লিখা মেলা কৰে তাক মাতি আনি কিনে ক'লে যে দাদা হেৰি নহয় এইখিনি বস্তু লিখি থৈ যাবলৈ তেখেতো আকৌ কম দে যা বস্তু নহয় ঘৰ পৰিয়ালে ক'লে ঘৰ পৰিয়ালে কৈ কিনে কৈছে যে এনেকুৱাকৈ লিখি দিব লাগে সেই আৰ্টিষ্টটোক আমাৰ অতুলকাৰ নিচিনা বৰ ডেঞ্জাৰ মানে সি মানে কি হয় ইয়াত বোলে শ্বহীদ বেদী লিখিব দিলে সি মানে সেই শ্বহীদ বেদীটো হ'ব নোৱাৰে ইয়াত শ্বহীদ তৰ্পক থাকিব শ্বহীদ তৰ্পণ জেগা বুলি কয় এনেকুৱাকৈ মডিফাই কৰা মানুহ তাৰমানে সি এডিটিং কৰা মানুহ মানে আৰ্টিষ্টটো অকণমান সাহিত্যিক জ্ঞান অলপ আছে তাৰমানে একদম মানে অকণমান মানে বেকগ্ৰাউণ্ড আছে আৰু তাৰ তাৰপিছত মিলাই ল'ব পাৰে তাৰমানে তাৰপিছত সি কি কৰিলে যেতিয়া জেগালৈ গৈ যাব আৰু সেইবোৰ জেগাত গ'লে আৰু মানুহে অকণমান জ্ঞান পানীটো ধৰি যায় নহয় তো জ্ঞান পানীটো ধৰি যায় যেতিয়া সি আৰু অকণমান জ্ঞান পানী ধৰি কিনে জেগালৈ গৈ আৰু যেতিয়া কাগজখন দিলে বৰ্ডখন দিলে দেখিলে বৰ্ডখন সৰু তাত লিখিব লাগিব এইকেইটা যে কথা যে লিভ বৰ্ণ ভাৰ্জিন লিভ ভাৰ্জিন এণ্ড ডাইড ভাৰ্জিন আকৌ বিকেটত লিখিছে যে জন্ম ল'লোঁ কুমাৰী জীয়াই থাকিলোঁ কুমাৰী মৃত্যু হ'লোঁ কুমাৰীৰ বাবে ইমানখিনি কথা অলপ এডিটিং কৰিব পৰা যেনে খুব 4-5 পঢ়ি কিনে কি ক'লে মই অকণমান শুধৰণি কৰোঁ নেকি ঘৰ মালিকেও জ্ঞান পানীটো খাই ল'লে নে খাই লৈ কেনে কৈছে নহয় বোলে আপুনি যি কয় কওক আৰু সোনকালে যাবলগীয়া এবাৰ তাৰপিছত লাহেকৈ ব্ৰাছডাল ল'লে মই এটা লিখিম দেই আপোনালোকে বেয়া নাপাব কৈছে গৃহতে কৈছে আপুনি চাব অসমীয়াও আছে ইংৰাজীও আছে এইখিনি কথাকে আপুনি অকণমান মিলাই কেনে লিখিব লাগিব মানে হয় চব হৈ যাব বোলে সি লাহেকৈ ব্ৰাছডাল লৈ লিখিলে কি হৈছেনে পাৰ্চেল ৰিটাৰ্ণ বেকেটত লিখিছে নুখোলাকৈ চবৰে মাথা বেয়া পাৰ্চেল ৰিটাৰ্ণ নুখোলাকৈ নট অ'পেন তাক আৰু তোতে মানুহৰ মাথা বেয়া বুজিছেনে হাঁহি চব পাগল সিজন হ'ল আমাৰ আৰ্টিষ্ট দেই অতুলকে আমাৰ ৰখালাদ্দাৰ চেনেলটোৰ এনেধৰণৰ খুহুতীয়া কথাবিলাক আপোনালোকে শুনিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নেপাহৰিব ধন্যবাদ।